HSLC আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ টেনশ্যন তাৰ মাজতে সৰস্বতী পূজাৰ আনন্দ আপুনিও ভাবিছে নেকি যে পূজাৰ দিনা পঢ়িম নে ফুৰিম মনটোৱে বিচাৰিছে অলপ এনজয় কৰিবলৈ কিন্তু পৰীক্ষাৰ ভয়টোৱে আমনি কৰিছে নহয় জানো চিন্তা নকৰিব আজিৰ এই ভিডিঅ'টোত মই কেৱল পূজাৰ কথাই নাপাতো মই আলোচনা কৰিম এনে পাঁচটা বিশেষ গোপন সূত্ৰ বা কাম যিকেইটাই সৰস্বতী পূজাৰ দিনা কৰিলে আপোনাৰ পৰীক্ষাৰ ফলাফলত এক চমৎকাৰী পৰিৱৰ্তন আহিব আৰু এই পাঁচ কামে আপোনাৰ আত্মবিশ্বাস বঢ়াব আৰু আপোনাৰ টপাৰ হোৱাৰ দৌৰত আগুৱাই নিব আমি সকলোৱে জানো যে মা সৰস্বতী হ'ল বিদ্যাৰ দেৱী বছৰজুৰি আমি কষ্ট কৰোঁ কিন্তু পৰীক্ষাৰ সময়ত সেই কষ্টৰ লগতে আমাক অলপ ভাগ্য আৰু দেৱীৰ আশীৰ্বাদৰো প্ৰয়োজন হয় বিশেষকৈ এবাৰ যিসকলে জীৱনত দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা HSLC আৰু হায়াৰ ছেকেণ্ডেৰী দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এই পূজাৰ অন্য বছৰতকৈ বহুত বেছি স্পেচিয়েল হ'ব কিন্তু আপুনি জানেনে এই পাঁচটা কামৰ ভিতৰত এটা কাম এনেকুৱা আছে যিটো আপুনি কিতাপ বহি নোচোৱাকৈ কৰিব লাগিব আৰু বিশ্বাস কৰক সেই কামেই আপোনাৰ কনচেন্ট্ৰেশ্যন পাৱাৰ পৰীক্ষাৰ হলত দুগুণ বঢ়াই দিব কি হে আচৰিত কাম জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব মনত ৰাখিব মই কেৱল আজি অন্ধবিশ্বাসৰ কথা ক'বলৈ অহা নাই এই টিপছবোৰ কেৱল ধৰ্মীয় বিশ্বাসেই নহয় ইয়াৰ আঁৰত আছে মনস্তাত্ত্বিক বিজ্ঞান বিশ্বাস আৰু সঠিক প্ৰচেষ্টা যেতিয়া লগ হয় তেতিয়া ফলাফল অবিশ্বাস্য হয় বলক সেই পাঁচটা কাম কি জানি লওঁ প্ৰথমটো হ'ল সংকল্প পূজাৰ দিনা পুৱা গা পা ধুই মা সৰস্বতীৰ মূৰ্তি বা ফটোৰ সন্মুখত থিয় হৈ হাতজোৰ কৰি এটা সংকল্প লওক যে হে মা মই মোৰ সম্পূৰ্ণ ক্ষমতাৰে এইবাৰৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছোঁ মোৰ পৰিশ্ৰমৰ যাতে উচিত ফল পাওঁ তাৰ বাবে তোমাৰ আশীৰ্বাদ বিচাৰিছোঁ কিয় কৰিব যেতিয়া আপুনি নিজৰ লক্ষ্যটোক দেৱীৰ সন্মুখত স্পষ্টকৈ কয় ই আপোনাৰ সাবকনচিয়াছ মাইণ্ডক লক্ষ্যত উপনীত হ'বলৈ প্ৰস্তুত কৰে দ্বিতীয়তে যিদৰে এজন যোদ্ধাই যুদ্ধৰ আগত নিজৰ তৰোৱাল ধাৰ কৰে ঠিক তেনেদৰে পূজাৰ আগদিনা বা পূজাৰ দিনা পুৱাই আপোনাৰ পঢ়া টেবুলখন সম্পূৰ্ণ পৰিষ্কাৰ কৰিব অলাগতিয়াল কাগজ পেলাই দিব যি কেইখন কিতাপ বা নোটছ আপুনি আটাইতকৈ কঠিন পায় সেই কেইখনক বিশেষ শ্ৰদ্ধাৰে সজাই ৰাখক কিয় কৰিব এখন চাফচিকুণ পঢ়া টেবুলে আপোনাৰ মনৰ মাজত খেলিমেলিবোৰ দূৰ কৰে আৰু পঢ়াত মন বহাত সহায় কৰে তৃতীয়তে পূজাৰ দিনা ফুৰা-চকা কৰক আপত্তি নাই কিন্তু এটা কাম এবাৰ পৰীক্ষাৰ্থীসকলে কৰিবই লাগিব পূজাৰ দিনা বা তাৰ পিছদিনা একেবাৰে পুৱতি নিশা যাক আমি ব্ৰহ্ম মুহূৰ্ত বুলি কওঁ পুৱা 4 বজাৰ পৰা 5:30 বজাৰ ভিতৰত সেই সময়ত উঠি গা পা ধুই মাত্ৰ 1 ঘণ্টাৰ বাবে হ'লেও পঢ়িবলৈ বহক সেই সময়ত আপোনাৰ আটাইতকৈ কঠিন বিষয়টো ৰিভিজন কৰক কিয় কৰিব শাস্ত্ৰ আৰু বিজ্ঞান দুয়োটাই কয় যে এই সময়ত আমাৰ মগজুৰ গ্ৰহণ ক্ষমতা সৰ্বাধিক থাকে চতুৰ্থতে এয়া সেইটো কাম যিটোৰ কথা আমি আৰম্ভণিতে কৈছিলোঁ পূজাৰ মূল সময়খিনিক বিশেষকৈ পুষ্পাঞ্জলি দিয়াৰ সময়ত 1 ঘণ্টা বা 2 ঘণ্টাৰ বাবে কিতাপ বহি সম্পূৰ্ণৰূপে বন্ধ কৰি থ'ব সেই সময়ত পঢ়াৰ চিন্তা একেবাৰে নকৰিব কেৱল পূজাৰ মন্ত্ৰ ধূপ ধূনাৰ সুগন্ধি আৰু পৰিৱেশটো অনুভৱ কৰিব কিয় কৰিব এইটো এটা মেণ্টেল ডিটক্স হয় ই আপোনাৰ মগজুত জিৰণি দিয়ে যাৰ ফলত পৰৱৰ্তী সময়ত পঢ়াখিনি মগজুত বেছি সময়লৈ ৰৈ থাকে শেষৰ কামটো সৰ্বাধিক গুৰুত্বপূৰ্ণ মা সৰস্বতীক এইবাৰ কিবা এটা বিশেষ বস্তু দান কৰক সেয়া ফুল বা ফল নহয় সেয়া হ'ল আপোনাৰ ডিজিটেল ডিষ্ট্ৰেকশ্যন দেৱীৰ সন্মুখত কথা দিয়ক যে পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত আপুনি ছ'চিয়েল মিডিয়া যেনে ফেচবুক ইনষ্টাগ্ৰাম গেম আদিত সময় নষ্ট নকৰে আপোনাৰ ফোনটো কিছু সময়ৰ বাবে দেৱীৰ চৰণত থৈ দিয়ক কিয় কৰিব এইটোৱে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীৰ আটাইতকৈ ডাঙৰ শত্ৰু এই ত্যাগে আপোনাক বহু সময় বচাই দিব গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঁচটা কামে আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতিত এক নতুন শক্তি যোগাব মনত ৰাখিব দেৱীয়ে তেওঁকহে সহায় কৰে যিয়ে নিজকে সহায় কৰে গতিকে পৰিশ্ৰম কৰক এই নিয়মকেইটা মানি চলক সফলতা আপোনাৰ হ'বই গতিকে যদি আপুনি এইবাৰ হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক দিবলৈ গৈ আছে তেনেহ'লে কমেণ্টত নিশ্চয়কৈ জনাব আৰু আপোনাৰ সফলতাৰ কামনা কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু যিসকলে এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব তেওঁলোকলৈও এই ভিডিঅ'টো পঠিয়াই দিব ধন্যবাদ সকলোৱে কমেণ্টত জয় মা সৰস্বতী লিখিবলৈ নাপাহৰিব